নমস্কাৰ। আজিৰ যাত্ৰা আৰম্ভ হৈছে অসমৰ অন্যতম এক সুন্দৰ পথৰ পৰা। দুলীয়াজানৰ পৰা ডিগবৈ অভিমুখে আগবাঢ়ি যোৱা এই ৰাস্তাটোৰ দুয়োকাষে বিস্তৃত হৈ আছে দিহিং পাটকাইৰ ঘন অৰণ্য। গাড়ী আগবাঢ়ি যোৱাৰ লগে লগে সেউজীয়া গছ-গছনিয়ে সৃষ্টি কৰে এক সুকীয়া অনুভৱ। এনে লাগে যেন প্ৰকৃতিয়ে নিজেই আমাক নিজৰ মাজলৈ মাতি লৈ গৈছে। দিহিং পাটকাই কেৱল এখন বন নহয়, ই অসমৰ জৈৱ বৈচিত্ৰ্যৰ অন্যতম ভঁৰাল। এই অৰণ্যত বহু দুষ্প্ৰাপ্য উদ্ভিদ, চৰাই আৰু বন্যপ্ৰাণীৰ বাসস্থান আছে। সেইবাবে এই বন সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। এই সেউজীয়া পথ অতিক্ৰম কৰাৰ পিছত আমি আহি উপস্থিত হ'লোঁ লিডুৰ বিখ্যাত ভান্তে বাবা বৌদ্ধ মঠত। দূৰৰ পৰাই মঠটোৰ সুন্দৰ স্থাপত্য চকুত পৰিছিল। ভিতৰলৈ সোমোৱাৰ লগে লগে এক শান্ত, নীৰৱ আৰু আধ্যাত্মিক পৰিৱেশে মনটো ভৰি তোলে। এই মঠ কেৱল বৌদ্ধ ধৰ্মাৱলম্বীৰ উপাসনস্থলী নহয়, প্ৰতিদিনে বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ বহু মানুহ ইয়ালৈ আহে কেৱল অলপ মানসিক শান্তিৰ সন্ধানত। মঠৰ পৰিষ্কাৰ পৰিৱেশ, সুন্দৰ বাগিচা আৰু চাৰিওফালে বিয়পি থকা নীৰৱতাই ব্যস্ত জীৱনৰ পৰা অলপ সময়ৰ বাবে আঁতৰি থাকিবলৈ এক অনন্য অনুভৱ দিয়ে। যদি আপুনি ডিগবৈ, লিডু বা মাৰ্ঘেৰিটা অঞ্চললৈ আহে, তেন্তে এই স্থানখন আপোনাৰ ভ্ৰমণ তালিকাত নিশ্চয় ৰাখিব। বিশেষকৈ পৰিয়ালৰ সৈতে বা বন্ধুবৰ্গৰ সৈতে আহিবলৈ ই এক উৎকৃষ্ট ঠাই। এনে স্থানবোৰ কেৱল ভ্ৰমণৰ বাবেই নহয়, প্ৰকৃতি, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মাজত এক সুন্দৰ সংযোগ অনুভৱ কৰাৰ বাবেও বিশেষ। এয়া ব্যৱসায় কৰা মানুহ, তাৰ হোটেল খৰিকা চলি আছে। নেটৱৰ্ক অকণমান প্ৰব্লেম আছে। এয়া চব ৰিপেয়াৰিং হৈ আছে। থাকিবই, অসমৰ সীমান্তত আছোঁ যেতিয়া অলপ নেটৱৰ্ক প্ৰব্লেমটো থাকিবই। তেতিয়াহে লাগিব অলপ এনেকুৱা জেগাত আহিছোঁ বুলি। আৰু শেষত গোলাঘাটৰ জুতি ল'বলৈ নাপাহৰিব। আমিও ইয়াৰ জুতি লৈ আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে সংযোগ হৈ থাকিব। ধন্যবাদ।